ফ্ৰেন্ডছ কি খবৰ ভালে আছে না আজি আকৌ এটা নতুন এটা ব্লগ লৈ আহিলো তাৰ আগতে আপোনালোকক সোনাজ কিচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছো আজি এটা ৰেচিপি লৈ আহিছো আজি গাহৰিৰ লগত লাই শাক এতিয়া আমি তেল নিদিয়াকৈ বনাম গাহৰিটো লাই শাক কেনেকৈ বনাম আপোনালোকক দেখা যাম আহক ভিডিওটো এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰো ফাৰ্ষ্টতে মই গাহৰিখিনি ভালদৰে ধুই ললো আৰু এখন কেৰাহীত এনেকৈ যিখিনি তেল আছে হে তেলখিনি সৰু তলত দি দিছো তেল মাংসখিনি তলত দিয়াৰ পাছত যিখিনি তেল নাইকিয়া মাংস হেখিনি মই এনেদৰে ওপৰত দি দিছো তেল থকা মাংসখিনি তলত দিলে তেতিয়া ধুনীয়াকৈ তেল ওলাই যাব এতিয়া এইখিনি দিয়া হৈ গ'ল অলপ টাইমৰ বাবে মই সিমত ৰাখি দিম তেতিয়া যেতিয়ালৈকে তেলখিনি ওলাই তেতিয়ালৈকে মই এনেদৰে সিমত অলপ দেৰি ৰাখি দিম মাংসৰ পৰা তেল ওলোৱা ষ্টাৰ্ট হৈ গৈছে এতিয়া মই আকৌ এনেদৰে অলপ লৰাই দিছো তেতিয়া আৰু অলপ তেল ওলাব অলপ টাইমৰ বাবে আৰু অলপ দেৰি এনেকৈ ৰাখিব লাগিব তেতিয়া ভালদৰে তেলখিনি ওলাই যাব এতিয়া মই ইয়াত আদা নহৰু দিছো পেষ্ট কৰি থোৱা আদা নহৰুখিনি দি মই ভালদৰে লৰাই এতিয়া মই ইয়াত সৰু সৰুকৈ কাটি থোৱা পিয়াজখিনি দি দিছো এইখিনি দিয়াৰ পাছতে মই আকৌ মিক্স কৰি অলপ টাইমৰ বাবে সিজিবলৈ ৰাখি দিম এনেদৰে লৰাই মই অলপমান সিজাই লৈছো তাৰ পাছতে অলপ দেৰি বাবে ৰাখি দিম এতিয়া মই মছলা দিম ফাৰ্ষ্টতে মই দিছো মিট মছলা তাৰ পাছতে দিছো কাশ্মীৰী মিৰ্চ এতিয়া হালধি দিছো আৰু লগতে নিমখো দি দিম গোটেইখিনি দিয়াৰ পাছতে মই ভালদৰে মিক্স কৰি লৈছো মিক্স কৰি লম এতিয়া গোটেইখিনি এতিয়া মই ইয়াত বিলাহী দিম বিলাহীখিনি মই অলপ ডাঙৰ ডাঙৰকৈ দিছো আৰু অলপ সোনকালে দিছো কাৰণ তেল নিদিয়াকৈ বনাইছো বাবে অলপমান তলত লাগি গৈছে সেইবাবে সোনকালে বিলাহীখিনি দি দিছো বিলাহীখিনি সোনকালে দিলে তেতিয়া বিলাহীয়ে তলত লাগিবলৈ নিদিয়ে তলৰ লগাখিনি তেতিয়া উঠি যাব এতিয়া মই লাই শাক দিম এয়া লাই শাক ঘৰৰ হয় ঘৰৰ যদি লাই শাক হয় আৰু বজাৰৰ লাই শাক প্ৰয়োজনে নাই আৰু ঘৰৰ লাই শাকখিনি বজাৰতে বহুত গুণে সোৱাদি হয় লাই শাকখিনি দিয়াৰ পাছতে মই এতিয়া এনেদৰে অলপ দেৰি ঢাকন দি ৰাখি থম এতিয়া মই লৰাই নিদো তেতিয়া লাই শাকখিনি ভালদৰে সিজি পিনি ধুনীয়াকৈ গলি যাব অলপমান কম হৈ যাব সেইবাবে লৰাই দিয়া নাই এনেদৰে ঢাকন দি ৰাখি দিছো অলপ টাইমৰ বাবে লাই শাকখিনি কমি গ'লে এতিয়া মই এইখিনি ভালদৰে লৰাই মিক্স কৰি দিম তেতিয়াহে লাই শাকতো মছলাখিনি লাগিব এতিয়া লাই শাকখিনি অলপ দেৰি এনেদৰে মাংসখিনিৰ লগত ভালদৰে মিক্স কৰি মই সিজাই থাকিম তেল নিদিয়াকৈ বনাইছিলো কিন্তু চাওকচোন কিমান তেল ওলালে গাহৰি মাংস মই প্ৰায়ে তেল নিদিয়াকৈ বনাও তেতিয়া অলপ খাইও ভাল লাগে আৰু আমুৱাই নাযায় কিন্তু তেল দি যদি বনাও মাংসটো বেছি খাব নোৱাৰি আমুৱাই যায় সেইবাবে মই তেল নিদিয়াকৈ বনাও ৰেডি হৈ গ'ল এতিয়া নমাব পৰা হৈ গ'ল এটা বাটিত মাংসখিনি ধুনীয়াকৈ নমাই দিলো আপোনালোকে যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে ঘৰত বনাই খাই কমেন্টত লিখিবলৈ নাপাহৰিব থ্যাংক ইউ